वेलकाम फ्रेंड्स आपलोक स्वागत जानाइছোঁ मोर चैनल आसाम एग्रो प्रोजेक्ट रंगियार পৰা বন্ধুসকল আজি ভিডিওটো হৈছে টপিক হাওৰ পোৱালি ব্ৰুডিং কেনেকৈ কৰিব হাওৰ পোৱালি বহুত বন্ধুসকলে হাওৰ পোৱালি লৈ আছে ব্ৰুডিং কেনেকৈ কৰিব লাগে মোর চেনেলত বহুত ভিডিও কৰা আছে মুৰ্গীৰ ওপৰত বাট হাওৰ ওপৰত লিমিটেড কিছুমান ভিডিও আছে সো আজি আপোনালোকে ভিডিওটো স্কিপ নকৰিব যদি হাঁহ পোৱালি পুহি আছে আপোনালোকে ব্ৰুডিং কেনেকৈ কৰিব মই সম্পূৰ্ণকৈ দেখাই দি আছোঁ আপোনালোকক ফাৰ্ষ্ট 1 উইকৰ মই ডিটেইলছটো দি আছোঁ এক সপ্তাহত কেনেকৈ ডিটেইলছ পঢ়িব লাগে কি কৰিব লাগে আপোনালোকে চালে নিশ্চয় বস্তুখিনি গম পাব সো ফ্ৰেন্ডছ আৰু আপোনালোকৰ যদি হাঁহ পোৱালি লাগে লোকেল পাতিহাঁহ যিটো আমাৰ থলুৱা লোকেল পাতিহাঁহ যিটো এই হাঁহটো আপোনালোকে মোৰ তাত পাব এভেইলেবল আপোনালোকে কেনেকুৱা ধৰণৰ মোৰ পোৱালিবিলাকে ষ্টক হৈ আছে মই আপোনালোকক দেখাই আছোঁ সো ফ্ৰেন্ডছ ভিডিওটো স্কিপ নকৰি সম্পূৰ্ণ চাব ব্ৰুডিঙৰ অৱস্থা মই দেখাই দিম সম্পূৰ্ণকৈ আপোনালোকে চালে নিশ্চয় গম পাব তো বলক আমি চাই লওঁ তো বন্ধুসকল এইবিলাক মই ব্ৰুডিং কৰিছোঁ চাওক প্ৰথমত মই ৰাউণ্ড কৰি দিছোঁ এটা বস্তু মানে যিটো প্লেন চিট হয় এইবিলাক প্লেন চিটটো মই ৰাউণ্ড কৰি দিছোঁ এইটো চাওক সম্পূৰ্ণ ৰাউণ্ড কৰি দিবলৈ মই এটা ব্যৱস্থা দি ঢাকি থৈ দিছোঁ আৰু এইবিলাক চাওক হাঁহৰ পোৱালি লোকেল পাতিহাঁহ যিবিলাক পাতিহাঁহৰ পোৱালি এইবিলাক মই লাইট দিছোঁ দিনৰ ভাগত দুটা লাইট বাল্ব জ্বলাই ৰাখিছোঁ এইবিলাক পাতিহাঁহ আৰু ইহঁতক মুড়ি যিটো মুড়ি বুলি কোৱা যায় মুড়িটো খাবলৈ দিছোঁ সিহঁতক মানে মুড়িটো খালে কি হয় সিহঁতৰ যিটো নাৰ্ভ যিটো হেৰি থাকে নাৰ্ভটো থাকে প্ৰথমৰ সেইটো মানে ভালকৈ শুকাই যায় অতি সোনকালে নাভি বুলি কোৱা যায় যিটো সেইটো শুকাই যায় অতি সোনকালে ইয়াৰ কাৰণে মুড়িটো খাবলৈ দিছোঁ আৰু এই ব্ৰুডিং কৰিছোঁ এটা ৰাউণ্ড প্লেন চিডৰ ভিতৰত এই চিষ্টেমত মই পঢ়িছোঁ প্ৰথমত সিহঁতক মই টেট্ৰাচাইক্লিন পাউডাৰ দুই দিনৰ পৰা মানে যিদিনা মই ওলাই দিছোঁ সিহঁতক মই ইলেক্ট্ৰলাইট বা ভেণ্টেলাইট পাউডাৰটো মই দিছোঁ খাবলৈ পানীৰ লগত আৰু তাৰপিছত মুড়িটো খাবলৈ দিছোঁ ফাৰ্ষ্ট দিনা ছেকেণ্ড দিনাৰ পৰা আপোনালোকে টেট্ৰাচাইক্লিন পাউডাৰ 2 দিনমান দিব ছেকেণ্ড আৰু থাৰ্ড 3 নম্বৰ ডেট 2 নম্বৰ আৰু 3 নম্বৰ এইফালে কিছু পোৱালি আছে মই আপোনালোকক দেখাই আছোঁ এইটো চব চব থলুৱা লোকেল পাতিহাঁহ এইবিলাক এইটো চব আপোনালোকৰ যদি পোৱালি লাগে মোৰ লগত যোগাযোগ কৰিব মোৰ লগত মানে ষ্টক আছে মোৰ হাতত পোৱালি অলৰেডি আপোনালোকৰ লাগিলে যোগাযোগ কৰিব এইটো মুড়ি খাবলৈ দিছোঁ আৰু মই এতিয়া ডিটেইলছটো কৈ আছোঁ পানীৰ যিটো মেডিচিন পানীৰ লগত দিব 2 নম্বৰ আৰু 3 নম্বৰ আপোনালোকে নিশ্চয় টেট্ৰাচাইক্লিন দিছে থাৰ্ড ফ'ৰ্থ ডেজত আপোনালোকে ইহঁতক মাল্টিভিটামিন যিটো ভিমাৰেল এইটো মাল্টিভিটামিনটো দিব যিটো ইমিউনিটি পাৱাৰ মানে ৰোগ প্ৰতিৰোধ ক্ষমতা ইহঁতৰ বেছি হৈ যায় মানে সহজতে কি মানে ৰোগ প্ৰতিৰোধ কৰিব পাৰে সেইটো কাৰণে ভিমাৰেলটো মাল্টিভিটামিনটো দিয়া যায় সো ফ্ৰেন্ডছ আপোনালোকে 4-5 ডেজত মানে মাল্টিভিটামিনটো দিব আৰু 6-7 নম্বৰ ডেজত মই আপোনালোকে হেৰি দিব কেলছিয়াম সাপ্লিমেণ্টাৰী যিটো ভাৰ্সাকেল হওক বা অষ্টভেট যিটো কেলছিয়াম সাপ্লিমেণ্টাৰী আছে এইবিলাক দিব এইটো চাওক ব্ৰুডিং মই সম্পূৰ্ণ প্লেন চিডৰ দ্বাৰাই ব্ৰুডিংবিলাক কৰোঁ আপোনালোকৰ যদি লাগে পোৱালি মোৰ লগত যোগাযোগ কৰিব পাৰে এইবিলাক ব্ৰুডিঙত হাঁহৰ পোৱালি আছে আৰু মুৰ্গীৰ পোৱালিও আছে আপোনালোকৰ যদি লাগে মোৰ লগত নিশ্চয় যোগাযোগ কৰিব কণীৰ পৰা পোৱালি জগোৱা মেচিন 100 পৰা 200 300 1000 2000 500 যিমান কেপাচিটি লাগে আপোনালোকে মোৰ লগত যোগাযোগ কৰিলে মেচিনো পাব হাঁহ মুৰ্গী টাৰ্কি সোণালী আৰায়াৰ সকলো ধৰণৰ পোৱালিও পাব আপোনালোকে মোৰ ডিছক্ৰিপশ্যন বক্সত মোবাইল নাম্বাৰটো দিয়া থাকিব আপোনালোকে নিশ্চয় যোগাযোগ কৰিব হাঁহ পোৱালি লাগিলে থলুৱা পাতিহাঁহ আমি অল আছাম ডেলিভাৰী কৰি থাকোঁ যিকোনো ধৰণৰ পোৱালি আপোনালোকে লাগিলে যোগাযোগ কৰিব পাৰে সো ফ্ৰেন্ডছ মই প্ৰথম 7 দিনৰ তালিকাটো দিলোঁ মই আকৌ কৈ দি আছোঁ প্ৰথম দিনা আপোনালোকে প্ৰথম দিনা যিটো মেচিনৰ পৰা ওলাব আপোনালোকে ভেণ্টিলাইট বা ইলেক্ট্ৰলাইট পাউডাৰটো দিব খাবলৈ তাৰ 2 নম্বৰ আৰু 3 নম্বৰ দিনত মই দিছোঁ সিহঁতক টেট্ৰাচাইক্লিন পাউডাৰ পানীৰ লগত মিক্স কৰি আৰু দানাটো আপোনালোকে ষ্টাৰ্টাৰ দানা খাবলৈ দিব ষ্টাৰ্টাৰ আৰু পানী সদায় ৰাখিব ইয়াতে পানী খাবলৈ আৰু 4-5 নম্বৰ দিনত আপোনালোকে মাল্টিভিটামিনটো দিব ভিমাৰেল আৰু 6-7 নম্বৰ কেলছিয়ামটো দিব প্ৰথম 7 দিনৰ আপডেটটো দিলোঁ মই
7 দিনত হাঁহ আপোনালোকে বৰ্ডিং কেনেকুৱা কৰিব লাইট দিব ইয়াতে লাইটটো আপোনালোকে মাটিৰ পৰা 8 ইঞ্চিমান ওপৰত দিব যিটো বৰ্ডিং কৰিব বৰ্ডিঙৰ মাজত বৰ্ডিংটো আপোনালোকে প্লেন চিট দি কৰিলে টাপটো বহুত টাইম ধৰি ৰাখিব পাৰে গতিকে আপোনালোকে প্লেন চিটৰ দ্বাৰাই সেইটো কৰিবলৈ চেষ্টা কৰিব সো ফ্ৰেণ্ডছ সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকে যদি চাইছে ভিডিঅ' ভাল পালে নিশ্চয় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিকোনো ধৰণৰ মেচিন হাঁহ পোৱালি মুৰ্গী পোৱালি আৰ সোণালী যিকোনো ধৰণৰ পোৱালি লাগিলেও আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰে থ্যাংক ইউ বন্ধুসকল ভিডিঅ'টো ভাল পালে নিশ্চয় লাইক কৰিব লাইক কৰোঁতে টকা পইচা নালাগে শ্বেয়াৰ কৰি দিব বন্ধু বান্ধৱীসকলৰ মাজত বেকাৰ সময় নষ্ট নকৰিব কিবা নহয় কিবা ঘৰতে পুহিব পাৰে হাঁহ পোৱালি ঘৰতে পুখুৰী থাকিলে পুহি পেলাই আপোনালোকে আৰামত কম দিনৰ ভিতৰত পইচা উপাৰ্জন কৰিব পাৰিব সো ফ্ৰেণ্ডছ আপোনালোকে যদি লাগে যোগাযোগ কৰিব থ্যাংক ইউ